बिटिआरनि मावफुं सोद्रोमा दावबायसाफोरनि बाखनायथाव हाबाफारि आरो लोगोसे रायजोनि मदद हाबाफारि गासै गं 14 बिसिडिसिआव लामा फोसाबनो आखायाव लाबाय बिटिआरनि मावफुं सोद्रोमा दावबायसाफोर बिथांनि नाजानायाव गावनिनो बेथननि रांजोंनो गामिनि लामा फोसाबनो दिनैनिफ्राय आखायाव लादों दावबायसाफोर बिथाङा नंगौ थारैनो रायजोनि बिजाथि महरै रायजोनि लामायाव बिटिआरनि एम दावबायसाफोर बिथाङा दिनै उदालगुरि जिल्लानि सिङाव थानाय ननाय दैमानि गिथिबारिनि खवारिनिफ्राय अन्थाइबाला जावना रोगानो बेखेवबाय बे हाबाफारिखौ बेखेवना होयो बिटिआरनि एम दावबायसाफोर बिथाङा गासै गं 40 ट्रेक्टर लाना अन्थाइबाला रोगानायाव मुखुबसै बिथां दावबायसाफोरआ हाबाफारियाव भेरगाव ब्लकनि गासै बिसिडिसिनि मासिगिरि इउपिपिएलनि मावथि बिथांमोना बाहागो लायो गासै गं 14 बिसिडिसिनि गाज्रि जाना थानाय लामाफ्राव अन्थाइबाला गारना फोसाबना होनायखौ बाखनायदों ओनसोलनि रायजोफ्रा बे समाव भेरगाव ब्लक इउपिपिएलनि आफादगिरि बुद्धिराम बसुमतारी बिथाङा जोंनि खौरांगिरिनि सिगाङाव फोरमायनाय बाथ्राखौ जों नोंथांमोननो दिन्थिनो नाजानि খুব সুন্দৰ পদক্ষেপ তেখেতৰ মই পোনপ্ৰথমে তেখেতক এটা শুভেচ্ছা দিব বিচাৰিছোঁ ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ ভেৰগাঁও ব্লক ইউপিপিএল তৰফৰ পৰা আৰু ৰাইজৰ হৈ মই তেখেতক পুনতে ধন্যবাদ জনাব বিচাৰিছোঁ কাৰণ আজিৰ তাৰিখত আমাৰ গোটেই বিটিআৰতে বুলি ক'লেও ভুল নহ'ব আমাৰ বিশেষকৈ সমষ্টিত উন্নয়নৰ ক্ষেত্ৰত এতিয়াও বহুতখিনি আমাৰ কৰিবলগীয়া বহুত আছে য'ত নেকি আমাৰ চৰকাৰী আঁচনি এতিয়াও ঢুকি পোৱা নাই আজিৰ তাৰিখলৈকে তাত আমাৰ এমৰ এটা খুব ভাল পদক্ষেপ লৈ আজিৰ দিনটোত তেখেতে মানে বিভিন্ন ৰাস্তাত যিবিলাক একদম পথচাৰীৰ কাৰণে মানে আপোনাৰ পথচাৰীৰ কাৰণে যিটো অসুবিধা এই অসুবিধাটো দূৰ কৰাৰ কাৰণে তেখেতে বিভিন্ন ঠাইত চেণ্ড গ্ৰেভেল পেলোৱাৰ কাৰণে আজিৰ এই পদক্ষেপটো লৈছে আৰু ইয়াত আপোনাৰ ধৰক মোটামুটি আপোনাৰ 40ৰ পৰা 50খন ট্ৰেক্টৰ মানে মজুদ আছে আৰু জেচিবি 2খন আছে আৰু আমাৰ এই গেটিবাৰীৰ যিটো নদী এই নদীৰ বুকুৰ পৰা আমাৰ শিল বালি কঢ়িয়াই সেইবোৰ অঞ্চলত নিয়াৰ কাৰণে এটা সুব্যৱস্থা তেখেতে কৰি দিছে আৰু সেইকাৰণে মই এটা ক'ব বিচাৰিছোঁ যে এই ক্ষেত্ৰত আমাৰ যিটো সমস্যা এই বাৰিষা কালত আমাৰ যিটো ৰাস্তা ঘাটৰ যিটো সমস্যা এই সমস্যাটো আহি থকা দিনবোৰত নিশ্চয় এটা চৰকাৰী আঁচনি এটা জৰিয়তে ভাল এটা মানে এটা সংস্কাৰ হ'ব এইটো মই আশা ৰাখিছোঁ তাৰ ভিতৰতে আজিৰ দিনটোত মই আশা ৰাখিছোঁ যিমান যি হ'লেও আমাৰ গোটেইটো 14টা প্ৰাইমাৰী আছে 14টা বিচিডিচি আছে এই বিচিডিচিৰ অন্তৰ্গত থকা যিবিলাক গাঁও আছে এই গাঁওসমূহত আজিৰ এই যিটো পদক্ষেপ তেখেতৰ এই পদক্ষেপ তেওঁ নিজাববীয়াকৈ নিজৰ মানে গাঁঠিৰ ধন ভাঙি তেখেতে আজিৰ এই পদক্ষেপটো লৈছে গতিকে নিশ্চয় ৰাইজে তাত সুখ পাব বিগত সময়ছোৱাবোৰতো তেনেকুৱা পদক্ষেপ লোৱা দেখা গৈছে পাৰ্টিৰ তৰফৰ পৰা তেখেতক কি ধৰণৰ সহায় আগবঢ়াইছে এই ক্ষেত্ৰত মই এইটোও ক'ব বিচাৰিছোঁ যে তেখেতে বিগত দিনবোৰত যেনেধৰণে তেওঁ কাম কৰি আছে আৰু এতিয়া ধৰক আমাৰ যিখিনি চৰকাৰী মানে আবণ্টন ধন এইটো আপোনাৰ অসম চৰকাৰ বা আমাৰ ভাৰত চৰকাৰৰ যিখিনি আপোনাৰ নিৰ্ধাৰিত যিবিলাক বাজেট আছে এই বাজেটৰ ওপৰতে আমাৰ আঁচনিবিলাক মানে হেৰি হয় তথাপিতো তেওঁ নিজাববীয়াকৈ আজিৰ তাৰিখত যিটো পদক্ষেপ লৈছে আৰু অদূৰ ভৱিষ্যতেও তেখেতে হয়তো নিজাববীয়াকৈ এনেকৈ ধৰণৰ পদক্ষেপ লৈ থাকিব আৰু আমি এইটোৰ কাৰণে দলৰ হৈ তেখেতক আমি ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনবোৰত তেখেতৰ যি কৰ্মৰাজি আৰু তেখেতৰ যি পদক্ষেপ ইয়াত উদ্বুদ্ধ হৈ আমাৰ সকলো জনসাধাৰণ বা আমাৰ দলীয় কৰ্মকৰ্তাসকলে খুব এটা মানে এটা ভাল এটা মানে হেৰি পাব অনাগত দিনসমূহত ৰাইজৰ খুব মানে ওজৰ আপত্তি থাকিব যিহেতু তেওঁ নিজাববীয়াকৈ যি পদক্ষেপ লৈছে প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব তেনে ক্ষেত্ৰত অনাগত দিনসমূহত ৰাইজৰ যি আশা আকাংক্ষা সেই আশা আকাংক্ষা পূৰণ কৰাৰ চুক্তিবদ্ধনে আপোনালোকে চাওক আজি এই কথাটো মানে পোনপটীয়াকৈ একে আষাৰতে ক'ব নোৱাৰি কাৰণ ৰাজনৈতিক এটা হেৰিত আপোনাৰ পথাৰত যেতিয়া এজন নেতাই এটা কাম কৰিব এটা তেওঁলোকৰ এটা নিজাববীয়া এটা হেৰিৰ ওপৰতে তেওঁলোকে কাম কৰি থাকিবলগীয়া হয় আৰু তেওঁলোকে নিজৰ ইচ্ছামতে কাম কৰিব নোৱাৰে গতিকে এটা চৰকাৰৰ এটা নীতি আছে এটা তেওঁলোকৰ এটা পদ্ধতি আছে এই পদ্ধতিৰ মাজেৰে তেওঁলোকে কাম কৰি যাই থাকিব আৰু হয়তো তেখেতে যিটো এটা পদক্ষেপ লৈ আগবাঢ়ি আহিছে অনাগত দিনবোৰত ৰাইজৰ নিশ্চয় এটা মানে ভাল এটা মানে কাম হ'ব বুলি মোৰ দৃঢ় বিশ্বাস